হয় মোৰ ইউটিউব চেনেলত মাত্ৰ ৬০-৭০টা মানহে ছাবস্ক্ৰাইবাৰ আছে তাৰ পিছতো মই বুকু ভিন্দাই অতি গৰ্বৰে কওঁ যে মই এজন ইউটিউবাৰ মোৰ ভিডিঅ'ৰ ভিউজ ১০০ৰ পৰা মেক্সিমাম ১৫০ লৈ যায় তাৰ ওপৰত কেতিয়াও নাযায় কিন্তু তাৰ পিছতো মই অতি গৰ্বৰে বুকু ভিন্দাই কওঁ যে মই এজন ইউটিউবাৰ মোৰ চেনেল মনিটাইজ হ'বলৈ আৰু বহু দূৰ বাকী কিন্তু তাৰ পিছতো মই অতি গৰ্বৰে বুকু ভিন্দাই কওঁ যে মই এজন ইউটিউবাৰ ২-২.৫ মাহৰ মাজত মাত্ৰ কেতিয়াবা এটা বা দুটা ভিডিঅ' আপলোড দিওঁ মোৰ ইউটিউব চেনেলত কিন্তু তাৰ পিছতো মই অতি গৰ্বৰে কওঁ যে মই এজন ইউটিউবাৰ উপাৰ্জনৰ নামত ইউটিউব চেনেলৰ পৰা মই পাইছোঁ এটা বৃহৎ শূন্য কিন্তু তাৰ পিছতো মই অতি গৰ্বৰে কওঁ যে মই এজন ইউটিউবাৰ মোক অসমৰ মানুহে চিনাটো দূৰৰে কথা মোক মোৰ নিজৰ গাঁওখনৰ বহুত মানুহে চিনি নাপায় কিন্তু তাৰ পিছতো মই বুকু ভিন্দাই অতি গৰ্বৰে কওঁ যে মই এজন ইউটিউবাৰ হয় নমস্কাৰ মই দীপক মেধি আজিৰ এই কথাখিনি কিয় ক'লো হয়তো মানুহে অলপ ভাবিছে কি এনেকুৱা তাৰ ৬০-৭০টা ছাবস্ক্ৰাইবাৰ ভিউজ ১০০-১৫০ আৰু তাৰ পিছত সি হেনো গৰ্ব কৰে সি এজন ইউটিউবাৰ আচলতে এই গৰ্ব কৰাটো এই যিটো এটিটিউড এই এটিটিউড থকাটো প্ৰত্যেকগৰাকী ইউটিউব চেনেল থকা প্ৰত্যেকগৰাকী সৰু বৰ ইউটিউবাৰৰ থকাটো দৰকাৰ যাৰ নতুনকৈ চেনেল খুলিছে যিয়ে নতুনকৈ চেনেল খুলিছে ১০-২০টা ছাবস্ক্ৰাইবাৰ হৈছে কিন্তু ভাবিছে যে মই ইউটিউব চেনেলটো চলাম আৰু ভিডিঅ' দিম তেন্তে আপুনি এই যিটো কনফিডেন্ট লেভেল এই যিটো এটিটিউড এই যিটো এটা গৰ্ব ভাৱ এইটো আনিব লাগিব তেতিয়াহে আপোনাৰ কনফিডেন্ট লেভেল বাঢ়িব আৰু তেতিয়াহে য'তে ত'তে ব্লগছ বনাব পাৰিব য'তেই ত'তেই আপুনি ভ্লগছ বনাব পাৰিব য'তেই ত'তেই ভিডিঅ' বনাব পাৰিব যাৰে তাৰে ইণ্টাৰভিউ ল'ব পাৰিব যেতিয়াই তেতিয়াই য'তেই ত'তেই যিকোনো পৰিস্থিতিতে কথা ক'ব পাৰিব আৰু তেতিয়াহে আপোনাৰ প্ৰত্যেক দিনে ভিডিঅ' বাহিৰ হ'ব ভিডিঅ' আপলোড দিব পাৰিব কিন্তু যদিহে এই কনফিডেন্ট লেভেলটো নাথাকে যে মই এজন ইউটিউবাৰ বুলি যদি আপুনি গৰ্বৰে বুকু ভিন্দাই ক'ব নোৱাৰে তেতিয়া কিন্তু আপোনাৰ এটা হেজিটেশ্যন ফিল আহিব আপোনাৰ লাজ ভাৱ থাকিব ব্লগছ বনাব নোৱাৰিব কথা ক'ব নোৱাৰিব আৰু ফলত ইউটিউবৰ ভিডিঅ'ৰ সংখ্যা কমি যাব আৰু যদি এই এটিটিউডটো আনিব পাৰিছে এই ভাৱটো যদি আনিব পাৰিছে তেন্তে আজিহে আপোনাৰ ১০০টা ছাবস্ক্ৰাইবাৰ অতি কম দিনৰ ভিতৰত মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'বলৈ আপোনাক বেছি সময় নালাগিব কিন্তু আজিলৈকে মোৰ ইউটিউব চেনেলটো গ্ৰোথ কৰিব পৰা নাই যি ছাবস্ক্ৰাইবাৰ হৈ আছে একেবাৰে কুঞ্জালুকাই গুৱাহাটীত যোৱা দি আছে একেবাৰে কাছৰ দৌৰা দি আছে কাছৰ দৰে লাহে লাহেকৈ কিন্তু মোৰ চেনেলটো গ্ৰোথ নোহোৱাৰ কাৰণ এটাই যে এই কনফিডেন্ট লেভেলটো মোৰ নাই মই কেতিয়াও ক'ব নোৱাৰোঁ যে মই এজন ইউটিউবাৰ মোৰ যিটো কনফিডেন্ট লেভেল থাকিব লাগে মই এজন ইউটিউবাৰ কেতিয়াও ক'ব নোৱাৰোঁ লাজ লাগে কিবা এটা কিয় বা ইউটিউবাৰৰ বেছি ছাবস্ক্ৰাইবাৰ নোহোৱাৰ বাবে মোৰ ভিডিঅ'ৰ ভিউজ বেছিকৈ নোহোৱাৰ বাবে নেকি লাজ ভাৱটো আছে আৰু সেইবাবেই আজিলৈকে মোৰ চেনেলত গ্ৰোথ কৰিব পৰা নাই আৰু যিদিনাখন বিদ্যা কচম কৈছোঁ যিদিনাখন মোৰ হৃদয়ত এই ভাৱটো আহিব যে মই এজন ইউটিউবাৰ সেইদিনাৰ পৰা ভিডিঅ' পাৰ ডে বাহিৰ হ'ব পাৰ ডে আপলোড হ'ব আৰু চাব এদিন মোৰো মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ব মিলিয়ন ভিউজ আহিব কিন্তু তেতিয়ালৈকে নাহিব যেতিয়ালৈকে মই এজন ইউটিউবাৰ বুলি নিজেই এটা গৰ্ব ভাৱ লৈ নিজৰ এটা মনত সেই কনফিডেন্ট লেভেলটো যেতিয়ালৈকে আনিব নোৱাৰোঁ আৰু আজিৰ তাৰিখলৈকে মই কনফিডেন্ট লেভেলটো আনিব পৰা নাই আৰু সেইবাবে মোৰ চেনেলতো এনেকুৱা এটা শূন্য আহি আছে ঠিক গ্ৰোথ হোৱা নাই হয়তো অলপ চলপ হৈ আছে কিন্তু ভালকৈ গ্ৰোথ হোৱা নাই গতিকে আপোনালোকে মোৰ দৰে সেই ভুলটো নকৰিব আপোনালোকক কনফিডেন্ট লেভেল আনক আৰু ইউটিউব চেনেলটো ঘৰৰ আগত দৌৰাই থাকক ধন্যবাদ